হেল্ল' এভৰিৱান, আজি মই গোলাপ জামুনৰ ৰেচিপি লৈ আহিছোঁ। গোলাপ জামুন বনাবলৈ আমি প্ৰথমে এটা এমটিআৰৰ ৰেডিমিক্স পেকেট লৈ লৈছোঁ আৰু একাপ চেনি। তাৰপিছত ৰেডিমিক্স পাউডাৰখিনি আমি লৈছোঁ আৰু তাতে ড'টো বনাবলৈ অলপ অলপকৈ পানী দি দিছোঁ। এনেকৈ আমি লাহে লাহে অলপ অলপ পানী দি ড'টো বনাই লওঁ। ইয়াত ড'টো আমাৰ অলৰেডি ৰেডি হৈ গৈছে। এতিয়া চেনি চিৰাপটো বনাবৰ কাৰণে আমি পেনটোত একাপ পানী আৰু ইয়াতে 1 কাপ চেনি দি দিম। এতিয়া চেনি আৰু পানীৰ মিশ্ৰণটো গেছত দি পিনে ইয়াক উতলিবলৈ দিম। ইয়াত চেনি চিৰাপটো উতলিব ধৰিছে। আমি ইয়াৰ পৰা অকণমান চেনি চিৰাপ হাতত লৈ চাম। যদি আঠা আঠা ভাৱ হয় তেন্তে আমাৰ চেনি চিৰাপটো ৰেডি হৈ গৈছে। ইয়াত আমাৰ এতিয়া চেনি চিৰাপটো ৰেডি হৈ গ'ল। এতিয়া আমি বনাই থোৱা ড'টোৰ পৰা সৰু সৰুকৈ লাড়ু বনাই লওঁ আৰু লাড়ুকেইটাত অলপো ক্ৰেক থাকিব নিদিব। ক্ৰেক থাকিলে তেলত দিয়া মাত্ৰকে লাড়ুকেইটা ফাটি যাব। এয়া আমাৰ লাড়ুকেইটা হৈ গ'ল। এতিয়া এখন কেৰাহীত ৰিফাইণ্ড অইল অলপ দি তেলখিনি আমি গৰম হ'বলৈ দিম। ইয়াত তেলখিনি গৰম হৈছে। আমি ইয়াতে এতিয়া সৰু লাড়ু এটা দি দিম। দেখিছে ইয়াত বুৰবুৰণি সৃষ্টি হৈছে, গতিকে আমি ইয়াত এতিয়া এটা এটাকৈ লাড়ুবোৰ দি যাম। লাড়ুবোৰ দিয়াৰ পিছত একেবাৰে কম জুইত লাড়ুবোৰ গল্ডেন ব্ৰাউন হোৱালৈকে আমি ভাজি থাকিম। এতিয়া লাড়ুবোৰ গল্ডেন ব্ৰাউন কালাৰ হৈছেই। এতিয়া আমি লাড়ুখিনি তুলি পিনে চেনি চিৰাপটোত দি যাম। এনেকৈ চেনি চিৰাপত 20 মিনিটমান সময়ৰ কাৰণে লাড়ুকেইটা থৈ দিম। এতিয়া বাকী থকা লাড়ুখিনিও এনেকৈ আমি বনাই ল'ম। ইয়াৰ বাকীকেইটাও হৈ গ'ল। এইকেইটাও তুলি এতিয়া ডাইৰেক্ট চেনি চিৰাপত ডুবাই যাম। লালমোহনকেইটাই চেনি চিৰাপবোৰ শুহি পিনে চাইজত ডাবল হৈ গৈছে আৰু